মুখত যদি বহুত বেছি দাগ হ'ব ধৰিছে নাইবা মুখৰ উজ্জ্বলটো নাইকিয়া হৈছে গ্ল' নাইকিয়া হৈছে তেনেকুৱা অৱস্থাত আমি ঘৰতে থকা 3টামান বস্তুৰে মুখৰ গ্ল' আনিব পাৰোঁ, স্কিনটো গ্ল'য়িং কৰিব পাৰোঁ। আহকচোন চাওঁ মই কেনেকৈ মই পেকটো বনালোঁ। একেবাৰে সহজ, সাধাৰণতে আমাৰ ঘৰত এইকেইটা বস্তু এভেইলেবল হয়েই। সেইকেইটা বস্তুৰে আমি ঘৰতে নিজে আমাৰ নিজৰ স্কিনটো গ্ল' কৰি ৰাখিব পাৰোঁ। এয়া পকা অমিতা লৈছোঁ মই। আজিকালি অমিতাবোৰ পকিব ধৰিছে আৰু যিহেতুকে ঘৰত অমিতা অনা যায়েই বজাৰৰ পৰা বা কিছুমানৰ ঘৰততো গছতেই থাকে। তো যদি পকা অমিতা এনেকৈ আমি পাপায়াৰ বিষয়ে ধৰি লওক আমি বহুতেই জানো যে অমিতাই আমাৰ স্কিনৰ ডাৰ্ক স্পটবোৰ নাইকিয়া কৰে, ডালনেছবোৰ নাইকিয়া কৰে, লগতে স্কিনখন গ্ল' কৰে, ব্ৰাইট কৰে। মই পকা অমিতাখিনি অকণমান চামুচৰ সহায়েৰে ওলাই লৈছোঁ। লগতে এয়া অকণমান আধা চামুচ মই নেমুৰ ৰস দিছোঁ। নেমুত আমাৰ ভিটামিন চি থাকে বাবে নেমুৱে আমাৰ স্কিনত ব্লিচ কৰে। আৰু তাৰপিছত এতিয়া যিহেতুকে ঠাণ্ডা পৰিছে, স্কিনটো ড্ৰাই হয়, গ্ল' নাথাকে, ডাল হৈ যায়, সেইটো কাৰণে আধা চামুচ মই ইয়াত মৌ দিছোঁ। দি ভালদৰে মই পেকটো বনাই লৈছোঁ। এতিয়া মই মুখখন একো ক্ৰীম শ্ৰীম লগোৱা নাই, তথাপিতো অকণমান মই ভালদৰে ভিজা কাপোৰেৰে হওক বা টিচুৰে হওক যেনেকৈ হওক অকণমান চাফা কৰি ল'ব। তাৰপিছত এয়া পেকটো বনাই থোৱা পেকটো লগাই ল'ব ভালদৰে, আৰু ডিঙিত লগাব পাহৰি নাযাব, গলতটো ভালদৰে লগাই ল'ব। লৈ কিনে 5 মিনিট সময় ৰেষ্ট ল'ব দিব যাতে পেকটো অকণমান ড্ৰাই হয়। 5 মিনিট পিছত যেতিয়া ড্ৰাই হৈ যাব, একেবাৰে ড্ৰাই হৈ নাযায়, অকণমান যেতিয়া 5 মিনিট হৈ যাব আৰু তাৰপিছত বাচি যোৱা যিখিনি আছে সেইখিনি আঙুলিত লৈ কিনে ফিংগাৰৰ সহায়েৰে ভালদৰে মাছাজ কৰিব, একদম লাহে লাহে কৰিব। মই বাৰু ভিডিঅ'টো স্পীড কৰাৰ কাৰণে বহুত স্পীডত কৰা যেন লাগিছে। চাৰ্কল মচনত মাছাজটো কৰিলে হ'ল, নাইবা উল্টা জিৰ' হিচাপত আমাৰ যিটো ফেচিয়েলৰ মাছাজৰ ষ্টেপবোৰ থাকে, বেছিকৈ চাৰ্কল মচনটো যিটো দিয়া হয় এইটো উল্টা জিৰ' দিয়া হয়। হয়তো গোটেইকেইটা ষ্টেপ মই ইয়াত দেখুৱাব নোৱাৰিম ভিডিঅ'ত, সেইটো কাৰণে আঙুলিৰ সহায়েৰে যেনেকৈ লাহে লাহে মাছাজটো দিব পাৰিব, কিন্তু ওপৰলৈ নিব মাছাজটো দিওঁতে, তললৈ নমাই নানিব। এনেকৈ ভালদৰে 5 মিনিটমান সময় মাছাজটো দি ল'ব। চাবচোন আপোনালোকে এনেকৈ ৰেমেডিটো সপ্তাহত এইটো ৰেমেডি এবাৰ ব্যৱহাৰ কৰিব, আপোনালোকে নিশ্চয় ভাল ফল পাব। যদি মুখত বহুত বেছি দাগ হ'বলৈ ধৰিছে, ক'লা ক'লা স্পট পৰিব ধৰিছে, তেতিয়াহ'লে এইটোৰ পৰা ৰেহাই পাব। আৰু দেখিছে মই মুচিও দেখুৱাইছোঁ, 5 মিনিট পিছত মোৰ স্কিনটো যে ইমান গ্ল' আহিছে, হয়তো কেমেৰাত ধৰিব একচুৱেলি নোৱাৰি, কিন্তু ৰিয়েলত আপোনালোকে গম পাব ব্যৱহাৰ কৰি। আৰু মোৰ ফৰহেডতো বহুত বেছি টেন হৈ গৈছিলে, ছানবাৰ্ণ হৈ গৈছিলে, ফৰহেডখনো মোৰ একদম ক্লিয়াৰ হৈ গৈছে। এবাৰতে বহুতখিনি ভাল ফল পোৱা যায়। সপ্তাহত এবাৰকৈ ট্ৰাই কৰিব। যদি ৰেমেডিটো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।